जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तो ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आँख मूंद के चला तेरे नाम की जोत ने सारा हर लिया तमस मेरा আমার এলাকায় প্রতি বছরে হয় যে আজি চতুর্দশী শিবরাত্রি পূজাটো আরম্ভ হয় আজি সন্ধ্যা ৬টা ৭ মিনিটের পিছত ত্ৰয়োদশী শেষ তাৰিখ চতুর্দশী আরম্ভ হ'ব আর চতুর্দশীত এটা রাতে ৪টা প্রহরায় প্রতি পরে পরে এই পূজাটো হয় নানানবিধ দ্রব্য ফল মূল দই গাখীৰ ঘি মধু ইত্যাদিৰে হোম যজ্ঞ কৰি এটা প্ৰহৰৰ পূজা শেষ হোৱাৰ লগে লগে এইবিলাক দ্ৰব্য আদি ফল মূল যিবিলাক প্ৰসাদ এইবিলাক গুচাই পেলাই আকৌ নতুনকৈ এইবিলাক পাতি এনেকৈ ৪টা প্ৰহৰত ৪বাৰ পূজা হয় পূজা হোৱাৰ পিছত আমাৰ শেষ ৰাত্ৰি যিটো পূজা হ'ব ৩টা ৪টামান বজাত পূজাটো শেষ পাব তাৰপিছতে যিবিলাক প্ৰসাদ বা ভোগ এইবিলাক ৰাইজৰ মাজত বিতৰণ কৰা হ'ব শিৱ পূজাটো আমাৰ ইয়াত তন্ত্ৰোক্ত বিধিমতে পূজা হয় আৰু আমিষ ভোগ হয় মহাদেৱক আমিষ ভোগ দিয়ে খাহী ছাগল আৰু মাটিমাহৰ দানি দি ভোগ দিয়ে সেনেকৈ সেইটো প্ৰথা চলি আহিছে মাজতে লকডাউনৰ কাৰণে 2 বছৰ বন্ধ আছিলে আকৌ মানে এইবছৰ আমি ভাবিছোঁ আৰু কৰিম বুলি ভোল পূজাটো হ'ব চতুৰ্দশী লগাৰ লগে লগে চতুৰ্দশী আপোনাৰ ৬টা ৭ মিনিটৰ পিছত চতুৰ্দশী লাগিব তাৰপিছত পূজা আৰম্ভ হ'ব চাৰি প্ৰহৰৰ পূজাত সমাপ্ত ধুৱাব লাগে শিৱক ধুৱাব লাগে বিভিন্ন দ্ৰব্য দি ধুৱাব লাগে ধুৱাই পূজা কৰা হয় नमो नमो जी शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभु हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव